ক'ত যোৱা তুমি? ক'ত যোৱা মানে মই স্কুলতে আহিছোঁ ছাৰ। স্কুলত এনেকৈ? ছাৰ মই স্কুলতে আহিছোঁ। কিয় ছাৰ তেনেকৈ ক'লে? মই স্কুলত আহিব নালাগিছিল নেকি ছাৰ? নহয় মানে তোমাকতো পৰীক্ষাৰ কেণ্ডিডেট যেন লগা নাই মোৰ। মানে ছাৰ আপুনি কি ক'ব বিচাৰিছে? ভালকৈ বুজাই কওক। তুমি সেই চুটি হাফ পেণ্ট পিন্ধি আহিছা কাৰণে মই ভাবিবই পৰা নাই তুমি পৰীক্ষা দিব আহিছা বুলি। তোমাৰ তোমাক দেখি মোৰ নিজৰে সন্দেহ হৈ গৈছে। মই স্কুলৰ সন্মুখত আছোঁ নে ছুইমিং পুলত আছোঁ? তেনেকৈ পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ'ব। কিন্তু কিয় ছাৰ? মোৰ এডমিট কাৰ্ডততো ড্ৰেছৰ কোনো কথা উল্লেখ নাই। হয় নেকি? তোমাৰ এজনীৰ কাৰণে মই গোটেই পৰীক্ষাৰ কেন্দ্ৰটো নষ্ট কৰিব লাগিব। সকলো কথা এডমিটত লিখা থাকিব লাগিলে এডমিটখন এখন মহাভাৰতৰ সমান হ'ব লাগিব। এইবোৰ কমন চেঞ্চৰ কথা। এইটো কথাও নাজানা নেকি পৰীক্ষা দিবলৈ আহিলে কি কাপোৰ পিন্ধি আহিব লাগে? এডমিট কাৰ্ডততো ছাৰ হাফ পেণ্ট পিন্ধি আহিব নালাগে বুলি লিখাই আছিল। আপুনি মোৰ দেউতাৰ লগত ফোনত কথা পাতকচোন। মই আকৌ তোমাৰ দেউতাৰ লগত কিয় কথা পাতিম? মুঠতে মই কাৰো লগত কথা পাতিবও নোৱাৰোঁ আৰু তোমাক এনেকুৱা ড্ৰেছ পিন্ধাৰ কাৰণে পৰীক্ষাত বহিবলৈ অনুমতি দিবও নোৱাৰোঁ।